চিটুৱা চাম আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে আমাৰ চিমেণ্ট চাপৰিত বহাগী বিদায় আজি নহয় মানে 3 দিন হৈ আছিলে। মোৰ গা অৱস্থাটো অলপ মানে অৱস্থাটো বেয়া হৈ আছিলে, গা ভাল নাইকিয়া হৈছিলে, সেইকাৰণে ভিডিঅ' আপলোড দিব পৰা নাই সেই দুদিন। আজি শেষ হ'ব। আজি আহিব চিমেণ্ট চাপৰি বহাগী বিদায়লৈ প্ৰাণদীপ দা, আৰু আমি আজি যাম চাবলৈ। এতিয়া বাজি 5টা আৰু ৰাতিটো ভিডিঅ'টো কৰিবলৈ বেয়া ন, ৰাস্তাত ডাইৰেক্ট তাতে দেখুৱামগৈ। ভিডিঅ'টো স্ক্ৰীন নোহোৱাকৈ চাই থাকক। ফাইনেলি আমি এতিয়া পাই গ'লো গেট, সোমালোঁ। মানে ভিডিঅ' কৰিবলৈ বহুত বেয়া আছে, মানুহ চব হাজাৰ মানুহ তাত নাচি আছে। মানে আমাৰ চিমেণ্ট চাপৰিখন এনেকুৱাই মানে পূৰা গায়ক এজন আহিলেও ফূৰ্তি কৰে মানে। আপোনালোকে ভিডিঅ'টো চাই থাকক। ষ্টেজত প্ৰাণদীপ দাই গাই আছে গান, আপোনালোকে ভিডিঅ'টো চাই থাকক। মজা লাগিছে কিন্তু চাৰিওফালে অকল দেখিছে মানুহেই। এতিয়া দেখিছে ইমান ফূৰ্তি কৰিছে।